নমস্কাৰ, মোৰ নাম শ্ৰী বৈদ্যৰাম বৰ্মন। মোৰ ঘৰ ৩ নং ডোঙৰগাঁও, জিলা বাক্সা, বিটিয়াৰ, অসম। থানা তামোলপুৰ, পোষ্ট অফিচ বাঙালীপাৰা। তাৰমানে মোৰ ল'ৰা যোৱা এপ্ৰিল মাহৰ 23 তাৰিখ শুক্ৰবাৰে ঘৰৰ পৰা ওলাই গৈছে ডিমাকুছী ডাম্পাৰ ড্ৰাইভাৰৰ লগত মানে যোৱা বুলি কৈ ওলাই গৈছে। তেতিয়া 3 দিনমান পিছত ল'ৰাটো ফোন মাৰিছিলে। ফোন মাৰাতে ক'লে যে মই শিৱসাগৰত আছোঁ। শিৱসাগৰত থকা বুলি কোৱাত তাৰপিছত 2 দিন পিছত আমি আৰু ফোন লগাই আজিলৈকে মানে মোবাইল ছুইচ অফ হৈ আছে। ছুইচ অফ হোৱাৰ পিছত এতিয়া আমাৰতো বহুত মানে চিন্তা লাগি আছে। এতিয়া কি কৰিম, ল'ৰাটো কোনো আমি সন্ধান পোৱা নাই। মানে ইমান চেষ্টা কৰি আছোঁ, তাই সন্ধান পোৱা নাই। কাকো মানে লগৰীয়াবিলাকক জনাই আছোঁ, তেওঁলোকেও নাজানে, কয় ছুইচ অফ বুলি। অলপ চিন্তা লাগি আছে। সেইকাৰণে আমি আমাৰ প্ৰশাসন থানাত আমিও জনাইছোঁ, জনাইছোঁ। তাতেও এজাহাৰ দিয়াৰ পিছত সেইটো আৰু মোৰ যাতে ল'ৰা দয়ালু মহোদয়ে যে মোৰ ল'ৰা ঘূৰাই আনি দিলে, মই সেইটো কামনা কৰিলোঁ। আৰু লগততো তেনেকুৱা আমি নাজানো, যোৱাটো নাজানো, মাত্ৰ ড্ৰাইভাৰৰ লগত যাম বুলি কৈছে, গাড়ী আনিব যাব বোলে। সেইটোতো নামটো আমি সোধা নাই, নামটো সোধাও নাই আমি। সেইটোৱে মোৰ অলপ ভুল হৈছে। নামটো যদি সুধি ৰাখিলোঁ হয়, জানি ৰাখিলোঁ হয়, সেইটো সোধোৱা নাই।